ধুনীয়া ডালিম গুটিয়া দাঁতকেইটা লৈ আছে। কিন্তু এইফালে চব সেই ডালিম গুটিয়া দাঁতকেইটা নাই, আশা কমি গ'ল। খাবলৈ টান বস্তু এটা খাবৰ কাৰণে আশাটো একেবাৰে হেৰাই গ'ল, হয়নে? গতিকে আমাৰো সেই অৱস্থা হ'ব দেউতা, হয় নহয়? আমাৰো আহিব এনেকুৱা দিন। গতিকে হেৰে বুলি আপোনাক হাঁহিলে নহ'ব, নহয়নে? হে ৰাম তাহান বস্তু গুৰি কৰা মিচিকিয়া হাঁহি মৰা ডালিমৰ গোট মিজেদা এই বিহু এদিন সৰি যাব, দেহাও পৰি ৰব, অকালতে হেৰাই যাব আজি কি কৰিলে এই হেবি সমস্ত বাঘৰ এজন পিতৃ পৰগামী হৈ গ'ল। কৈ যাম নাৰায়ণ, আপোনাসকলে সকলোৱে ক'বনে নাৰায়ণ বুলি? সেই আত্মাৰ সদ্গতি উঠে এই পিতৃ পৰগামী হৈ যোৱাত তেখেতৰ আত্মাৰ সদ্গতি উঠে। তেতিয়া সেৱকীসকলৰ মনোবাঞ্ছা পূৰণ হ'ব। ক'বনে সকলোৱে? ক'ব প্ৰভু নষ্ট ক'বনে? মই আগে আগে নাৰায়ণ বুলি ক'ম, আপোনাসকলে ক'ব দেই। আমি তিনিবাৰ ক'ম, সেইজনৰ আত্মাৰ সদ্গতি উঠে, হয়নে?
এই